हेलो फ्रेंड्स मैं असीम और आपलोके चाइছে मोर ओनली ऑन चैनल ओनली ऑन चैनल आपलोक स्वागतम जानाइছো आज मैं आपलोकर ओचरत লৈ आइছো এটা চাকৰিৰ নিয়োগ বাৰ্তা সো आपलोके मोर এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব एसएससी অৰ্থাৎ স্টাফ সিলেকশন কমিশন জেনারেল ডিউটি রিক্রুটমেন্ট 2018 পোষ্টখনৰ নাম হল কনস্টেবল আৰু নাম্বাৰ অফ পোষ্ট আছে আপোনাৰ 54953 পোষ্ট মেলৰ বাবে আছে 47307 টা পোষ্ট আৰু ফিমেলৰ বাবে আছে 7646 টা পোষ্ট আপোনাৰ এজ যেটো হেটো 18 পৰা 23 ইয়ার্স আৰু যদি আপুনি এসটি এসসি হয় তেনেহলে আপুনি পাব 5 বছৰৰ রিল্যাক্সেশন আৰু যদি আপুনি ওবিসি হয় তেনেহলে আপুনি পাব 3 বছৰৰ রিল্যাক্সেশন মানে আমি কব পাৰো 18 বছৰৰ পৰা 28 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব এসটি এসসি আৰু 18 বছৰৰ পৰা 26 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব ওবিসি ক্যান্ডিডেটে কোয়ালিফিকেশন ইয়াতে 10 পাস উল্লেখ কৰিছে এপ্লিকেশন ফিস বিচাৰিছে আপোনাৰ 100 টকা হেতু আপুনি অনলাইন পেমেন্ট কৰিব পাৰিব আৰু লগতে আপুনি যদি এসসি বা এসটি বা ফিমেল ক্যান্ডিডেট হয় তেনেহলে আপোনালোকৰ কাৰণে হৈছে হেতু ফ্ৰী আপোনালোকে 100 টকা পেমেন্ট কৰিব নালাগে এতিয়া আপোনাৰ কথা হল আপুনি কেনেকৈ এপ্লাই কৰিব হেতু আপোনাৰ এসএসসি দুটা ওয়েবসাইট দিছে www.ssconline.net.in আৰু আনটো হল www.ssc.nic.in হেতু আপুনি 24/7/2018 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু 28/8/2018 তাৰিখলৈকে আপুনি হেতু অনলাইন এপ্লাই কৰিব পাৰিব বন্ধুসকল পাৰিলে মোক ক্ষমা কৰিব কাৰণ মই বহুত দিনৰ পৰা মোৰ চেনেলত এটা ভিডিও আপলোড দিয়া নাই এতিয়াৰ পৰা মই আপোনালোকক মোৰ চেনেলত নতুন জব ইনফৰমেশন দি থাকিম সো আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তেনেহলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যেতিয়া মই নতুন ভিডিও আপলোড কৰিম তেতিয়া আপুনি পাই থাকিব আপোনালোকৰ ওচৰত যাব এটা নোটিফিকেশন আৰু লগতে আপোনালোকে ভিডিওটো চাব পাৰিব ভিডিওটো যদি ভাল লাগে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত কমেন্ট কৰি লিখিব পাৰে আৰু লগতে শেয়াৰ কৰিবলৈ নাপাহৰিব যিসকল বন্ধুৱে মোৰ ভিডিওটো এতিয়াও চাব পৰা নাই